নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ তথা আমাৰ এই এষ্ট্ৰলজি চেনেললৈ, য'ত আমি সদায় কিছুমান আছামিজ এষ্ট্ৰলজি বিষয়ক ভিডিঅ' আলোচনা কৰোঁ। আহক তেন্তে আজি জানি লওঁ 24 তাৰিখে কোনকেইটা ৰাশিৰ ভাগ্য খুলিব গৈ আছে আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। কিন্তু তাৰ আগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটো যদি ভিডিঅ'বিলাক ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনে ধৰণৰ ভিডিঅ' সদায় পাই থাকিবলৈ। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। বন্ধু-বান্ধৱীসকল, 24 তাৰিখে কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য জ্বলিব গৈ আছে। এওঁলোকৰ জীৱনত বিশেষ উন্নতি হোৱা দেখা যাব। এওঁলোকৰ ভাগ্য সুপ্ৰসন্ন হ'ব, যাৰ বাবে এওঁলোকে জীৱনত আগবাঢ়ি যাব পাৰিব, সকলো কামতে সফলতা লাভ কৰিব, বিভিন্ন দিশত এওঁলোকে উন্নতি সাধন কৰিব পাৰিব, জীৱনত সুখ শান্তি সৌভাগ্য লাভ কৰিব, পৰিয়ালত বিশেষ উন্নতি হ'ব, টকা পইচাৰ অভাৱ আঁতৰি যাব, আৰ্থিক অৱস্থা মজবুত হ'ব, চাকৰি ব্যৱসায় শুভ হ'ব, দাম্পত্য জীৱনো বেয়া নহয়। মুঠতে চাবলৈ গ'লে দেশৰ দিশে এওঁলোকৰ উন্নতি ঘটিব। এই বিশেষভাৱে ভাগ্যৰ ৰাশিকেইটা হৈছে মেষ, তুলা আৰু ধনু ৰাশি। বন্ধু-বান্ধৱীসকল, এই তিনিটা হৈছে প্ৰধান ৰাশি যিকেইটা ভাগ্য খুলিব গৈ আছে 24 তাৰিখত বিশেষভাৱে। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় ধৰণৰ ভিডিঅ' বোলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।